সাবস্ক্ৰাইব কৰক জনটেক চেনেলক আৰু লেটেষ্ট টেকনলজি ৰিলেটেড ভিডিঅ' চাবলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই জনে মোৰ আন এটি ভিডিঅ'ত। আজি আপোনালোকক মই ক'ম 2021 বৰ্ষত যিসকলে HS ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন ৰেজিষ্ট্ৰেশ্যন এতিয়ালৈকে অনলাইন কৰিব পৰা নাই তেওঁলোকৰ কাৰণে ষ্টেপ বাই ষ্টেপ মই মোবাইলত আপোনালোকক আজি কৰি দেখুৱাম কেনেকৈ কৰিব লাগিব। আৰু আপোনালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে যেতি নামৰ কাষৰ ৰঙা চিম্বলটো ক্লিক কৰি এতিয়া ছাবস্ক্ৰাইব কৰি থওক। বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথমে আপোনালোকে নিজৰ মোবাইলটো ক্ৰম ব্ৰাউজাৰটো খুলি আপোনালোকে ডেস্কটপ ছাইট কৰি লওক। তাৰপিছত আপোনালোকে ডেস্কটপ ছাইট কৰাৰ পিছত এনেকৈ চাৰ্চ কৰক যে দৰ্পণ এছেক বুলি চাৰ্চ কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন পেজত আহি পাব। এনেকুৱা পেজখন আহি পোৱাৰ পিছত আপোনালোকে প্ৰথমটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত আহি পাব কণ্টিনিউ এজ এ ষ্টুডেণ্ট। আপোনালোকে এইখিনি ভালকৈ চাব যে আপোনালোকে ইয়াৰ কোনটো ক্লিক কৰিব লাগিব, কণ্টিনিউ এজ এ ষ্টুডেণ্ট নে ইনষ্টিটিউট। আপোনালোকে ইয়াৰে চিলেক্ট কৰিব লাগিব কণ্টিনিউ এজ এ ষ্টুডেণ্ট, সেইটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ লগ ইনৰ অপশ্যন আছে। লগ ইন আপোনালোকৰতো ৰেজিষ্টাৰ এতিয়ালৈকে হোৱা নাই তেন্তে আপোনালোকে লগ ইন কৰিব নোৱাৰে। লগ ইন কৰাৰ আগতে আপোনালোকে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ আগতে আপোনালোকৰ বৰ্ড, আপোনালোকৰ যি বৰ্ডৰ পৰা আপোনালোকে পাছ আউট হৈছে সেই বৰ্ডটো চিলেক্ট কৰক। আপোনালোকৰ যিখন বৰ্ড হয় CBSE, সেবা, ICSE আদাৰ, আপোনালোকৰ যি বৰ্ড হয় সেইখন চিলেক্ট কৰক। তাৰপিছত আপোনালোকৰ এক্সাম পাছিং ইয়াৰ, আপোনালোকৰ কোনটো চনত এক্সাম পাছ কৰিলে সেইটো চন পাছ কৰা চনটো লিখক। আপোনালোকে যিহেতু নতুনকৈ HS পাছ কৰিছে 2021, আপোনালোকে 2021 পাছ কৰি ল'ব। আপোনালোকে যদি এতিয়ালৈকে আপোনালোকে মোবাইলটো ৰ'টেট কৰি লয়, ৰ'টেট কৰি ল'লে আপোনালোকে ভালকৈ দেখা পাব স্ক্ৰীনত। আৰু কৈ আছোঁ তাৰপিছত আপোনালোকে নিজৰ যিটো ক্লাছ 10th এক্সামত পাছিং ইয়াৰটো চিলেক্ট কৰিলে তাৰপিছত নম্বৰ দিব। তাৰপিছত আপোনালোকৰ যিটো ক্লাছ 10ৰ নম্বৰ আছে সেইটো দিব, ৰোল নম্বৰ। তাৰপিছত আপোনালোকৰ ফুল নেম, তাৰপিছত আপোনালোকে দিব লাগিব ফাদাৰ এণ্ড গাৰ্জেন নেম। আপোনালোকৰ ফাদাৰ বা মাদাৰ যাৰ নাম দিলেই হ'ব, তাৰপিছত গাৰ্জেন যায় তাৰ নাম দিলেই হ'ল। তাৰপিছত আপোনালোকৰ 10 সংখ্যক মোবাইল নম্বৰ, আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে 10টা সংখ্যাৰ সেইটো মোবাইল নম্বৰ আপোনালোকে দি দিব। তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকে দিব লাগিব ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থটো আপোনালোকে এনেকৈ দিব যে আপোনালোকৰ ডেটো আগত আহিব, মান্থটো তাৰপিছত ইয়াৰটো তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকৰ আৰু এটা ইয়াত বস্তু আছে যে আপোনালোকৰ ইমেইল যদি এটা ক্ৰিয়েট কৰা নাই তেন্তে ইমেইলটো আপোনালোকে ক্ৰিয়েট কৰি ল'ব। আপোনালোকৰ ইমেইলটো বহুত দৰকাৰী হয়। ইমেইলত আপোনালোকৰ যিখন শ্লিপ আহিব আপোনালোকে এডমিশ্যনৰ কাৰণে সেইখন শ্লিপখন ইমেইলতে পাব। আৰু আপোনালোকৰ SMS থ্ৰুদিও পাব। SMS থ্ৰুদি আপোনালোকে লিংক দিব, তাৰ পৰা ডাউনলোড কৰিব পাৰিব। ইমেইলটো হ'লে ভাল হয়। তাৰপিছত ইমেইলটো আপোনালোকে ইমেইলটো বনাবলৈ একদম চিম্পল। তাৰপিছত আপোনালোকৰ যিটো এড্ৰেছ সেইটো এড্ৰেছটো দি দিয়ক। এড্ৰেছটো দিয়াৰ পিছত আপোনালোকৰ যিটো ৰিলিজন, আপোনালোকে ইছলাম, হিন্দুইজম, খ্ৰীষ্টান, শিখ, বৌদ্ধিজম, জৈনিজম, আদাৰ্ছ, আপোনালোকে যি ধৰ্মৰ হয় সেইটো ধৰ্মটো দিব। তাৰপিছত আপোনালোকৰ চিলেক্ট জেণ্ডাৰ, আপোনালোকৰ কি জেণ্ডাৰ এইটো চিলেক্ট জেণ্ডাৰটো দিলে। তাৰপিছত আপোনালোকৰ যিটো ৰিলিজন সেইটো দিব। তাৰপিছত আপোনালোকৰ যদি ফিজিকেলি হেণ্ডিকেপ্ড হয় তেনেহ'লে ইয়েছ দিব, আৰু যদি নহয় যদি ন দিব। তাৰপিছত আপোনালোকে যদি টি কমিউনিটি, আপোনালোকে যদি টি গাৰ্ডেন অঞ্চলৰ মানুহ হয় তেন্তে আপোনালোকে ইয়েছ দিব, যদি নহয় বুলি দিব। তাৰপিছত আপোনালোকে যদি ইকনমিলি মানে আপোনালোকে যদি ফাইনেন্সিয়েলি উইকাৰ ছেকশ্যনত পৰে, তাৰমানে দুখীয়া ঘৰৰ যদি হয় তেন্তে EWS চাৰ্টিফিকেট যদি আছে তেনে আপোনালোকে EWS চাৰ্টিফিকেটখন ইয়াত আপলোড কৰিব লাগিব। আৰু যিসকলৰ নাই তেওঁলোকে সেইখন ক'ত পাব, সেইখন চাৰ্কেল অফিচত পাব, চাৰ্কেল অফিচৰ পৰা ওলাব পাৰিব। তাৰপিছত আপোনালোকক মই কৈ আছোঁ যে আপোনালোকৰ কিবা কালচাৰেল NCC এক্টিভিটি আছে, চাৰ্টিফিকেট আছে নেকি? যদি আছে দেন আপোনালোকে আপলোড কৰক, দিয়ক। তাৰপিছত আপোনালোকে ইয়াত আপলোড কৰিব লাগিব 1 MB তলৰ ফটো এখন। আপোনালোকৰ 1 MB তলৰ এখন ফটো যিকোনো এটা এপ ডাউনলোড কৰি আপোনালোকে 1 MB তলত কৰিব পাৰে, ৰিচাৰ্জ কৰিব পাৰে, চাইজটো মিলাব পাৰে। এই চাইজ মিলাই আপোনালোকে দিব পাৰে, আপলোড কৰিব পাৰে। তাৰপিছত আপোনালোকে নিজৰ মাৰ্কশ্বিটখন যিখন আপোনালোকে ডিজিটেলি বা আপোনালোকে স্কুলৰ পৰা পাইছে সেইখন মাৰ্কশ্বিট ইয়াত আপলোড কৰিব লাগিব। সেইখন মাৰ্কশ্বিট আপলোড কৰিলে হৈ যাব। তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকৰ 4 ডিজিট পিন, এইটো বেষ্ট ইম্পৰ্টেণ্ট যে আপোনালোকে পিন, বহুতে সুধি আছিল যে পিনটো কি বস্তু আৰু পিন কেনেকৈ দিব লাগে। আপোনালোকক সেইটো কথা মই এতিয়া কওঁ যে আপোনালোকৰ যিটো পিন হ'ব সেইটো পিন হ'ব আপোনালোকৰ যি ইচ্ছা, আপোনালোকে 2021 দিব পাৰে বা 4টা সংখ্যাৰ হ'লে হ'ল। আপোনালোকৰ যিটো ডেটৰ জন্ম হৈছিল সেইটোও দিব পাৰে, অথবা আপোনালোকে যি ৰাখে আপোনালোকৰ পিনটো নিজৰ ইচ্ছা।
আৰু আপোনালোকে ফটো ৰিচাইজ যদি বনাব পাৰে তেন্তে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাওক আপোনালোকক মই তাৰ কাৰণে এটা ভিডিঅ' বনাই দিম ফটো কেনেকৈ আপোনালোকে ৰিচাৰ্জ কৰিব তাৰপিছত ডিক্লেৰেশ্যন দিব লাগিব আই হেয়াৰ বাই ডিক্লেয়াৰ এইখিনি আপোনালোকে যিখিনি বস্তু দিছে সেইখিনি শুদ্ধ বস্তু দিছে সেই ডিক্লেৰেশ্যন দি পেলাই আপোনালোকে ছাবমিশ্যন কৰিব লাগিব ছাবমিশ্যন কৰাৰ পিছত আপোনালোকে নেক্সট প্ৰচেছত গৈ পাব যে আপোনালোকৰ এডমিশ্যন কি প্ৰচেছত হ'ব এইবাৰ আপোনালোকে কোনকেইখন কলেজত এডমিশ্যন ল'ব বিচাৰে বা কোনখন কলেজত এডমিশ্যন ল'ব বিচাৰে সেই প্ৰচেছটো কৰিব লাগিব আপোনালোকৰ এইটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ইয়াতে দুটা প্ৰচেছ থাকে এটা থাকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আপোনালোকক এতিয়া মই যিটো দেখাই দিলোঁ এইটো হ'ল ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আৰু ইয়াৰ পিছত আছে আমাৰ এডমিশ্যন প্ৰচেছৰ কাৰণে আপোনালোকৰ 10 ডিজিট যিটো মোবাইল নম্বৰ হয় সেই 10 ডিজিট মোবাইল নম্বৰটো ইয়াত দি দিব আপোনালোকে যিটো ফৰ্মখনত দিছিল ৰেজিষ্টাৰ কৰোঁতে আপোনালোকে ইয়াত দি দিয়ক তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ তাৰপিছত আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো ইয়াত দি দিব তাৰপিছত আপোনালোকে যিটো পিন ৰাখিছিলে সেই পিনটো আপোনালোকে ইয়াত দিব পাৰে সেই পিনটো আপোনালোকে ইয়াত দি দিয়ক তাৰপিছত পিনটো দিয়াৰ পিছত আপোনালোকৰ লগইন হৈ গ'ল লগইন হোৱাৰ পিছত আপোনালোকে ইয়াত কলেজ চিলেকশ্যন কৰিব লাগিব আপোনালোকে কলেজ কেনেকৈ চিলেকশ্যন কৰিব সেই কলেজ চিলেকশ্যন কৰাৰ কাৰণে আপোনালোকৰ এটা থাকিব ডেছবৰ্ড অপশ্যন আৰু এটা থাকিব কলেজ অপশ্যন আপোনালোকে কলেজ অপশ্যনত যেতিয়া ক্লিক কৰিব এইটো অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সকলোবোৰ অসমত যিমানবোৰ কলেজ আছে গোটেইবোৰ কলেজ আপোনালোকৰ সন্মুখত এনেকৈ ওলাই আহিব ঠিক এনেকৈ যিমানবোৰ কলেজ আছে গোটেইবোৰ ওলাই আহিলে আপোনালোকে মাত্ৰ 5খন কলেজতে এডমিশ্যন ল'ব পাৰিব ফ্ৰেণ্ডছ আপোনালোকে এইটো কথা ধ্যান দিব যে আপোনালোকে মাত্ৰ 5খন কলেজত এডমিশ্যন বা এপ্লাই কৰিব পাৰিব সেই 5খন কলেজ আপোনালোকে চিলেকশ্যন কৰি লওক যিকেইখনত আপোনালোকে এডমিশ্যন কৰিব বা যিকেইখনত আপোনালোকে এডমিশ্যন কৰিব বিচাৰিছে এতিয়া ইয়াত ছাবমিট এভেইলেবল আপোনালোকে ছাবমিট কৰিব পাৰে আপোনালোকৰ কলেজখন চিলেকশ্যন হৈ গ'ল যে মই এইখন কলেজতে পঢ়িম দেন আপোনালোকে ডিষ্ট্ৰিক্টবোৰ দিলে আপোনালোকৰ এড্ৰেছ দিলে তাৰপিছত যি আছে আপোনালোকে সেইবোৰ দিলে তাৰপিছত দিয়াৰ পিছত আপোনালোকৰ এখন চিলেকশ্যন হ'ল তাৰপিছত কেইটা ছিট আছে এইখন কলেজত 17টা ছিট আছে 17টা ছিটৰ ভিতৰত আপোনালোকৰ কম্পালচাৰী ছাবজেক্ট হ'ব এইকেইটা আপোনালোকে আৰ্টছত পঢ়িলে কম্পালচাৰী ছাবজেক্ট কেইটামান থাকে আৰু ছায়েন্সত পঢ়িলেও কেইটামান কম্পালচাৰী ছাবজেক্ট থাকে তাৰ আগতে ফ্ৰেণ্ডছ আপোনালোকে ছাবমিশ্যন কৰাৰ আগতে আপোনালোকে ডিক্লেৰেশ্যন দিব লাগিব যে এইখন হয় মই এইখন কলেজত এডমিশ্যন ল'ব বিচাৰিছোঁ তাৰপিছত আপোনালোকৰ আপোনালোকৰ যিখন আপোনালোকে এপ্লাই কৰিলে যে এইখন কলেজত মই এপ্লাই কৰিলোঁ ৰিচিপ্টখন পালোঁ আপোনালোকে ঠিক এনেকৈ ডাউনলোড কৰি লওক ডাউনলোড কৰি পেলাই আপোনালোকে নেক্সট প্ৰচেছত আপোনালোকে এনেকৈ পাব এখন ৰিচিপ্ট আপোনালোকৰ যে এইখন কলেজত যে এপ্লাই হৈ গ'ল আপোনালোকে ঠিক এনেকৈ পাব এখন ৰিচিপ্ট তাৰপিছত আপোনালোকে গৈ পেলাই কলেজত আপোনালোকে দিব পাৰে আপোনালোকৰ যিখন কলেজ আছে সেইখন কলেজত আপোনালোকে ছাবমিট কৰিব পাৰে আপোনালোকে যদি এডমিশ্যন পায় যদি ছিট এভেইলেবল আছে দেন আপোনালোকে এডমিশ্যন পাবই যদি আপোনালোকৰ পাৰ্চেণ্টেজ ভাল আছে আৰু ST OBC কাৰণে ছিট বুক থাকে সেই ছিটতো আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত কথাটো হ'ল ফ্ৰেণ্ডছ আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন আপোনালোকৰ EW চাৰ্টিফিকেট বা কিবা চাৰ্টিফিকেট যদি লোৱাত অসুবিধা হৈ আছে আগলৈ ভিডিঅ' পাবলৈ আপোনালোকে এতিয়া যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু ঘণ্টা বটনটো টিপি দিব ফ্ৰেণ্ডছ